হাই। কোৱা। কেতিয়াৰ পৰা ফোন কৰি আছোঁ তোমাক, ৰিচিভ কিয় কৰা নাই হা? কি হৈছে তোমাৰ? নাই, একো হোৱা নাই। নাই, কিবা এটাতো হৈছে তোমাৰ। আজি কেইদিনমান ধৰি তোমাক দেখি আছোঁ যে তুমি মোক কিবা এটা ইগন'ৰ কৰি আছা। কিয় এনেকুৱা কৰি আছা? শুনা, কাৰণটো হৈছে মই তোমাৰ লগত আৰু ৰিলেশ্যনত থকাটো সম্ভৱ নহ'ব। মোৰ লাইফত এতিয়া আন কোনোবা আছে। কিন্তু মইতো তোমাক ভাল পাওঁ। কিন্তু মই যে তোমাক এতিয়া ভাল নাপাওঁ। কিন্তু কিয় সেইটোতো কোৱা। কাৰণটো হৈছে মই আনজনক ভাল পাওঁ আৰু সিও মোক বহুত ভাল পায় আৰু অতি সোনকালে আমাৰ বিয়াও হ'ব। আৰে তুমি এইবোৰ কি কৈ আছা? মই ঠিকেই কৈছোঁ। মই আৰু তোমাৰ সৈতে মোৰ জীৱনটো নষ্ট কৰিব নিবিচাৰোঁ। কিন্তু মোৰ ভুলটো ক'ত আছিল? প্লিজ কোৱাচোন। মই সেইবোৰ একো নাজানো। মই তোমাৰ পৰা অনলি ব্ৰেকআপহে বিচাৰোঁ এতিয়া। কিন্তু মই যে এতিয়া তোমাৰ অবিহনে অকণমান সময়ো থাকিব নোৱাৰোঁ। কিন্তু মই থাকিব নোৱাৰো। অনুগ্ৰহ কৰি মোক তুমি ব্ৰেকআপ দিয়া আৰু পাৰিলে মোক আৰু ডিষ্টাৰ্ব নকৰিবা। মই তোমাৰ আগত হাত জোৰ কৰি কৈছোঁ। 6 মাহৰ পিছত ল'ৰা ছোৱালীহাল আকৌ দেখা দেখি হ'ল। আৰে তুমিচোন, পিছে খবৰ কেনে? আছোঁ আৰু যেনে তেনে। তোমাৰ হাজবেণ্ডৰ খবৰ কি? মোৰ বিয়াই হোৱা নাই। কিয়? তুমিতো আন এজনৰ লগত বহুত সুখত আছিলা আৰু তোমালোকৰতো বিয়াটোও ফিক্স হৈ গৈছিল। সি মোৰ লগত প্ৰতাৰণা কৰিলে জানা। মিছা ভালপোৱাৰ অভিনয় কৰি মোক বহুত কন্দুৱালে। বাৰু সেইবোৰ বাদ দিয়া, তুমি বিয়া কৰালানে? নাই, ময়ো বিয়া কৰোৱাই নাই অ'। কিয়? কাৰণ তোমাৰ দৰে কাকো আজিলৈকে ভালেই পাব নোৱাৰিলোঁ অ'। তাৰমানে তুমি এতিয়াও মোকে ভাল পোৱা? হয়। মানে তুমি জানিছিলা মই যাক ভাল পাই আছিলোঁ সেই ল'ৰাজন বেয়া আছিল? হয়। তেন্তে কিয় কোৱা নাছিলা? ভাবিছিলোঁ তুমি যাক ভাল পোৱা তেওঁৰ সৈতে সুখী হ'বা, সেইবাবে একো কোৱা নাছিলোঁ তোমাক। মই তোমাক চিনি পোৱাত বহুত পলম হ'ল অ'। পাগলী এজনী তুমি।